Hi friends, welcome to my YouTube channel JD Kitchen. আপোনালোক সকলোকে মই আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাম মাছৰ পোৰা মাছৰ লগতে কঁঠাল গুটিৰ পিটিকা। এই কঁঠাল গুটিকেইটা অঙঠা গৰম কৰি দি দিছোঁ। ভালদৰে অঙঠাখিনি ওপৰত দি দিছোঁ যাতে ভালকৈ সিজে। এতিয়া মাছটো ধুনীয়াকৈ আপোনাৰ দি দিছোঁ। মাছটো সেকি ল'ব লাগিব প্ৰথমতে। মাছটো ভালদৰে এতিয়া মাছটো চব ধুনীয়াকৈ জুই অঙঠাটো ৰঙা হৈ আছে আৰু তাৰ ভাপটো ধুনীয়াকৈ লাগি আছে। এতিয়া আমাৰ হৈ গৈছে কঁঠাল গুটিখিনি আমাৰ পূৰা হৈ গৈছে আৰু মাছো পূৰা হৈ গৈছে। এতিয়া এটা তাকে কঁঠাল গুটিখিনি উলিয়াম। আপোনালোকে চাই থাকক ভিডিঅ'টো। কঁঠাল গুটিখিনি উলিয়াই লৈছোঁ, ভালদৰে মোহাৰি চাফা কৰি লৈছোঁ কঁঠাল গুটিখিনি। ধুনীয়াকৈ এটা এটাকৈ কঁঠাল গুটিখিনি উলিয়াই দিছোঁ। জুইত দিয়াৰ কাৰণে অকণমান ফুটচাই আৰু অঙঠা লাগি আছিলে, সেইখিনি অলপ চাফা কৰি দিছোঁ। মাছটো হৈ গ'ল ধুনীয়াকৈ, মাছটো সেকা হৈ গ'ল, পূৰা হৈ গ'ল মাছটো, ধুনীয়াকৈ সিজি গ'ল মাছটো। এতিয়া আমি এটা পিঁয়াজ লৈছোঁ। পিঁয়াজটো ভালদৰে ধুই মেলি এতিয়া সৰু সৰুকৈ কাটি ল'ম পাতলাকৈ। ধুনীয়াকৈ পিঁয়াজটো কাটি দিম। পিঁয়াজটো কটা হৈ গ'ল। এতিয়া ভোট জলকীয়া বা বি জলকীয়া অলপ কাটি দিম। বেছিকৈ নিদিওঁ কাৰণ বেছিকৈ দিলে মিহলি কৰিবলৈ দিগদাৰ হ'ব, হাতেৰে খানিলে মানে হাতত পুৰাইব। এতিয়া অলপ নিমখ দি দিছোঁ। এতিয়া অলপ কেঁচা মিঠাতেল দি দিছোঁ। এয়া গোল নেমু এটা অলপ চেপি দিছোঁ। এয়া মান ধনিয়া দি পিনি দি দিছোঁ ধুনীয়াকৈ। এতিয়া খৰিকাডালৰ পৰা মাছখিনি এৰাই ল'ম। ধুনীয়াকৈ মাছখিনি খৰিকাডালৰ পৰা ছিঙি ছিঙি এৰাই লৈছোঁ। মাছৰ কাঁইট আছে আৰু কাঁইটবিলাক অলপ গুচাই এতিয়া ধুনীয়াকৈ পিটিকি দিম ধুনীয়াকৈ মাছখিনি। আকৌ এয়া হৈ গৈছে, এয়া চব ধুনীয়াকৈ কাঁহৰ বাতি এটা উলিয়াই দিছোঁ। তো আপোনালোকে এনেকৈ বনাই খাই চাব, কেনেকুৱা পালে জনাব। আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে ভাল ভিডিঅ'বোৰ পাই থাকে।